আমি গৈছিলোঁ নাজিৰাত ফুৰিবলৈ গৈছিলোঁ। নাজিৰাৰ পৰা ঘূৰি আহি এয়া তিতাবৰত ফুৰিবলৈ গ'লোঁ। তিতাবৰত মোৰ মা ঘৰ আছে, ডাংঘৰা। বিহু খালোহি। বিহু খাই এতিয়া আকৌ গৈ আছোঁ ক'লে বৰপথাৰলৈ। একচুৱেলি ট্ৰেইন এতিয়ালৈকে অহাই নাই, আমি বহুত আগতে পালোহি। এয়া অলপ অপেক্ষা কৰিব লাগিব। যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। এয়া আমাৰ টিকেট আহি গ'ল আৰু অলপ টাইম আছে যাবলৈ। এয়া আমি ট্ৰেইনত উঠিছোঁ আৰু এতিয়া গৈ আছোঁ। এতিয়া আহি ফৰকাটিং ষ্টেচনে পালোহি। দুটা ষ্টেচনত ভিডিঅ' কৰিবলৈ নহ'ল, চকীটিং আৰু কমাৰবন্ধা আদি পাৰ হৈ আহিলোঁ আৰু এতিয়া পাৰ হৈ আহি ফৰকাটিং ষ্টেচন পালোহি। আৰু ইয়াৰ পাছত কি ষ্টেচন পাওঁ দেখাই যাম। আমাৰ জাৰ্ণিটো 1 ঘণ্টা 1.5 ঘণ্টাহে, বেছি দেৰি নহয়। গতিকে ব্লগটো চাই থাকক শেষলৈকে। আৰু এয়া ফৰকাটিং পাৰ হৈ আহি এয়া উৰণীয়া সেতু ব্ৰিজ পাৰ হ'লোঁ। চাওক কি ধুনীয়া ধুনীয়া বাগান সেউজীয়া হৈ আছে। বাগান আৰু পথাৰৰ মাজে মাজে আহি এতিয়া পকামগৈ আৰু। এয়া জামুগুৰি পাই গ'লোহি। এয়া ধনশিৰি নদী পাৰ হ'লোঁ। এয়া এতিয়া বিলগাঁও ষ্টেচন পাই গ'লোহি। এতিয়া বৰপথাৰ পাই গ'লোহি। ফাইনেলি এতিয়া নামিলোঁ। এয়া নবৌ, এয়া দাদা। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। অলপ দূৰ খোজকাঢ়ি আহি এতিয়া ঘৰলৈ গৈ আছোঁ বাইকত। মানে ঘৰলৈ অলপ দূৰ হয়, সেইবাবে বাইকতে গৈ আছোঁ। আৰু দাদা নবৌ পোৱালি পাছত আহি আছে আৰু মই দিদিৰ লগত আগত আহি আছোঁ। এটা সৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই। লগ পাম আন এটা ব্লগ।